অলপ আছে তাৰপিছত খাম আকৌ যাম কি খান্দিছে আৰু গাইছ মানে কিবা কিবি মাত শুনা পাইছোঁ বহুত ভয়ানক মাৰিলে আমাৰ চেলেঞ্জ ষ্টাৰ্ট হৈ গ'ল আজি চেলেঞ্জটোত মানে এইফালে আছে পানী বটল আৰু এইফালে মেৰিগোল্ড বিস্কুট আৰু এইটো মানে চেফটিৰ কাৰণে চাকু এটা এইটো মানে চেফটিৰ সময়ত লাগে কেতিয়াবা এইফালে গ'লে চেফটিৰ কাৰণে লৈ লৈছোঁ আমি কিবা কিবি কাটিবলৈ আৰু অলপ বিপদত পৰিলে এইটো সহায় কৰিব এইটোৱে সেইবাবে লৈছোঁ আৰু এইফালে পানী আৰু বিস্কুট আছে আৰু আমি তিনিজন আৰু একো নাই এইকেইটা লৈ কিনে আমি আজি চেলেঞ্জটো কৰিম 5-6 ঘণ্টা থাকিম এই আধা লিটাৰ পানী তিনিজনে খাই আৰু থাকিব পাৰোঁ নে নাই চেলেঞ্জটো কেনেকুৱা হয় চাব আৰু চেলেঞ্জটো কিমান টাইম থাকিব পাৰোঁ চাই লওঁ আৰু ভিডিঅ'টো শেষলৈ চাব আৰু এইফালে ভিউ চাওক কেনেকুৱা মজা আৰু আজি গৰমো পূৰা এনেকৈ চেলেঞ্জটো কৰি আছোঁ আৰু এতিয়া আৰু আগবাঢ়োঁ এইফালে যাম আৰু আগবাঢ়ি আৰু ভিউ চাওক পূৰা ইমান তলৰ পৰা আহিছোঁ আমি চাওক আহি আছে এতিয়াও আৰু এনেকুৱা মজা ভিউ চেনেল খুলি থাকি গ'ল মোৰ এনেকৈ মানে ৰিক্স আছে অলপ জংঘলত সাপ থাকিলে কামুৰ দিব পাৰে সেই মানে আমি লাখুটি এটা লৈ লওঁ চবে আৰু লাখুটি এটা ভাঙি লৈ লওঁ আমি গৈ আছোঁ শুনচান জেগাত চাই লওক হাই গাইছ এইফালে বহুত মজা শুনচান জেগা আছে আৰু আমি গৈ আছোঁ বহুত ৰিক্সি জেগা হয় আৰু আমি দেখুৱাম এতিয়া গৈ আছোঁ বহুত দূৰ আহি গ'লোঁ 3-4টা পাহাৰ মানে পাৰ কৰি দিলোঁ আৰু ভাগৰ চাগৰ লাগি গ'ল পূৰা ভৰি চৰি বিষ হৈ গ'ল আৰু মানে এইবিলাকত খোজকাঢ়া অলপ ভয় আছে কাৰণ ইমান জংঘল সাপৰ কাৰণে ভয় আছে সাপ থাকিলে সেই মানে জোতা নিপিন্ধিলোঁ বেয়া হ'ল চেণ্ডেল পিন্ধি আহি গ'লোঁ আৰু ভিউ চাওক আৰু কেনেকৈ লাগিছে আহি ভাল লাগিছে তোক কেনেকৈ লাগিছে অঁ মজা লাগিছে মজা আজি চেলেঞ্জটো মানে পূৰা কৰিমে মানে সাদা চেলেঞ্জটো কৰোঁ আৰু চব ভিউ চাওক কি মজা ভিউ পূৰা নেচাৰ ভিউ হৈ গাইছবিলাক পূৰা নেচাৰ হয় এইফালটো আকৌ মানে চুৰু মই লাখুটিটো ল'ব পাহৰি গ'লোঁ মানে কাটি থৈছিলোঁ পূৰা মজাকৈ লাখুটিটো পাহৰি গ'লোঁ এইবিলাক মানে ল'ব লাগে চেফটি ভাল জংঘলে গ'লে এইবিলাক ভাল সাপৰ কাৰণে সাপ জংঘলত থাকে সেইবাবে ই নল'লে মৰিবই আৰু গৈ আছোঁ আৰু চাওক আৰু চেলেঞ্জটো থাকিব পাৰোঁ নে নাই চাব আৰু আমি তিনিজনে আৰু একো মানুহ চানুহ নাই চাওক খালি গছ যোনফালে গছ দেখে আৰু আমাক দেখা পাব আৰু মজা আজি চেলেঞ্জটো এই ভিউ চাওক আৰু কি ৰাওনা পাইছোঁ শুনক এতিয়া কোনফালে কি খান্দিছে মাই গড ভয় লাগিছে বহুত মানে এটা বস্তু দেখা পাইছোঁ ইয়াত এইটো চাওক গুৱাহাটী বাবাৰ ভৰিৰ চিন আছে ইয়াত বহুত ডাঙৰকৈ এইবিলাক কুঁহিয়াৰ চুহিয়াৰ ভাঙা আছে ইয়াত হাতী বাবা আহিছে নেকি বহুত ভয় আৰু চেলেঞ্জটো বহুত ভয় লাগিছে আজি চেলেঞ্জটো থাকিব পাৰিবি নে নাই পাৰিম আৰু তই আজি বহুত ভয় লাগিছে মোৰ আৰু এইফালে আৰু চেলেঞ্জ এতিয়াও আছেই এতিয়া টাইম হৈছে কিমান চাওক দেখাই আছোঁ এতিয়া টাইম হৈছে 12:14 হয় এতিয়াও 4-5টালৈকে আছেই এতিয়া 4-5টা টাইম আছেই 12:14 হৈছেহে এতিয়া 5-6 ঘণ্টা আছেই চেলেঞ্জটো আৰু কেনেকুৱা থাকিম ভয় লাগি আছে ইমান জংঘল পাহাৰত আৰু ভিডিঅ'টো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব লাইক কৰি দিব অলপ ছাপোৰ্ট কৰক
তাৰপিছতে আপোনালোকক দেখুৱাব পাৰিম ইমান ৰিক্সত আৰু আগবাঢ়ো ভিডিঅ'টো। আকৌ আমাৰ যাত্ৰাটো আৰম্ভ আৰু এবাৰ জংঘলৰ মাজে মাজে আৰম্ভ হ'ব আৰু এটা গ'লেই মানে সি গৈ পালে আগত আৰু আমাৰ চাওক না কেনেকুৱা জংঘলৰ মাজে মাজে বহুত ভয় লাগিছে, সাপ থাকিব পাৰে, সেইকাৰণে চেফটি লাখুটিটো লৈ লৈছোঁ, মানে সেইবিলাক থাকিলে ভাল আৰু চেফটিৰ কাৰণে। আৰু কেনেকুৱা জংঘল চাওক না, ओ माय गॉड ये क्या है, ये चैलेंज करना पड़ रहा है हम लोगों को। भाई कैसे लग रहा है? अच्छा लग रहा है। और पब्लिक को क्या कहना चाहती हो? पब्लिक को यही कहना चाहते हैं कि लाइक कमेंट सब्सक्राइब कर देना। हाँ गाइज जरूर लाइक कमेंट सब्सक्राइब कर देना। हम लोगों को मजा जगार पाई गलो और अलग रेस्ट लम यार मैं रेस्ट करिम और अलग पिछत देखुई आसो साइडर ভিউ केटा और ये केनेका उठी आछे चाওক माने बहुत चेष्टा करिसुं मैं उठाई आसुं और इफाले ভিউ चाওক कि मजा ओ भाई गोटे माने ভিউটি यार पर देखा पाए और किमान ओख चाওক पाथरটো किमान ओख इमान तर और चाওক ভিউ ओ भाई ভিউ ঠাইত गरमत माने बहुत गरम पूरा यस खुचकारी थक गया वो लोग, मैं भी थक गया, क्या करूँ अब अभी तक तो कितना दूर टाइम है और ये चैलेंज दिया गया है तो अपना भाई क्यों नहीं करेगा। ये चैलेंज दिया गया संडे में और कोरंगा में सब हिंदी मार लेवल टू जितना आम मैं तक रखिছিলোঁ बहुत बेया घटना এটা অলপঘটন तार माने आम जत बहि आছিলোঁ हाथी बाबा आसिल और जी माने खং হৈছিল আমি বহি থকা তাত এজন না দুজন আছিল দেখা নাই ভালকে এজন দেখিছোঁ কাণ হিলাই আছিলে আৰু গাটো দেখিছোঁ পৰা মই শৰীৰটো প্ৰায় দেখিছোঁ বাবাৰ তো স্যার আমি ইহঁত দুটা নহয় আহিব নোখোজে মই কৈ আছোঁ বল সিহঁতে বিশ্বাস নকৰে মানে মই দেখিছিলোঁ বহুত দূৰ আছিলে ইয়াৰ পৰা 100 মিটাৰমান দূৰ আছিলে বাবা মানে জংঘলত আছিল আৰু আমি পাথৰৰ ওপৰত আৰু বহুত ৰিক্সি আছিল আজি ভগৱান আৰু এইটো আহিব নোখোজে বহুত মানে পালোৱান দেখাই নিজকে আৰু মই বহুত ভয় খাইছোঁ। এতিয়া আমি আকৌ অন্য জেগাত গৈছোঁ আমাৰ মানে ষ্টাৰ্টিং হৈ গ'ল আকৌ আৰম্ভ আৰু গৈছোঁ আৰু গাইছ মানে ইয়াত আহি পাই অলপ জিৰাই আছোঁ ইয়াত চেয়া জেগা আৰু কিবা এটা আৱাজ শুনি পাই আছোঁ বহুত বেয়াকৈ আৱাজটো আহিছে আৰু আপোনালোকেও শুনক আৰু মই শুনাই আছোঁ আপোনালোকক বহুত বেয়াকৈ আৱাজটো मजा निउ मजा प्लेस एटात गई पूरा धुनिया माने प्लेसटुत और गई इफाले आसे और इफाले जाम इतना आम मजा बहुत भरि चरि बिहाई गल बहुत दूर आहि गलो माने गुगल पे मारिले बहुत मजा हम चाওক আমি ইয়াত আহি গ'লোঁ কিন্তু ইয়াত বহুত গৰম পৰিছে আৰু গৰমত এনে বেলেগ ভয়ানক মাতবিলাক শুনি পাইছোঁ আৰু এইফালে বহুত গৰম পৰিছে এইফালে অৱস্থা বেয়া অৱস্থা খাৰাপ হৈ গ'ল আমাৰ আহি গৰম খোৱা নাই পানী 1 লিটাৰ আছে আধা লিটাৰ আছিল আধা লিটাৰ পৰা ইমানটোমান আছে এতিয়া 3জনে খাব লাগিব ভৰা আৰু গাছ মানে এইটো বহুত ভয়ানক জেগা আৰু এইফালে চাওক না কেনেকুৱা কৰ্গছ ভাঙা বা হাতী বাবা ইয়াত আৰু শুনিছোঁ আমি বেলেগ কিবা আৱাজ আহি আছে কিবা শুনিছোঁ তেন্তে অঁ পৰা আহিছে টাইগাৰ আৱাজ টাইগাৰ ভাগ चैलेंज खत्म हो गल पूरा है ना मजा এটা আমার চ্যালেঞ্জ খতম পাহাড়ৰ ভিউ দিব আহিছো আৰু 1-2 ঘন্টা আছিল কিন্তু নোৱাৰিলো আৰু সিহঁতে নোৱাৰে আৰু বোলে তেওঁলোক বহুত ভোক লাগি গল আৰু ৰাতিপুৱা খোৱা ভাত এনেকা হডা নহয় আজি সেইবাবে মানে বহুত ভোক লাগি গল আৰু আজিৰ চ্যালেঞ্জটো মানে তেতিয়া বহুত সময় কৰিলো আমি চ্যালেঞ্জটো আৰু আজিৰ ব্লগটো ইমান আছিল ভাল লাগিলে লাইক কমেন্ট কৰি দিব আৰু যদি ভিডিওটো নতুনকৈ চাইছে সাবস্ক্ৰাইব কৰি দিব যাতে নতুন ভিডিও পাই থাকে আৰু গাছ ভিডিওবোৰ অলপ শ্বেয়াৰ কৰি দিব দূৰে
যাতে আমাৰ ভিডিঅ'বোৰ দেখা পায় চবে আৰু অন্য ভিডিঅ'ত দেখাব এতিয়া বাই বাই